জীৱন হেৰাই কিয় এনেকৈ জীৱন হেৰাই সময়ৰ প্ৰতিটো খোজত কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়। লিহিৰি আঙুলিৰ পৰশ মধু ভগা প্ৰেমৰ লিহিৰি আঙুলিৰ পৰশ মধু ভগা প্ৰেমৰ দুচকু তুলো ভগা প্ৰেমৰ মৃত বুকুৰ চিতা জ্বলে নিতে কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায় কিয় এনেকৈ আপোনজন অচিনাকি হৈ যায়। পথে পথে কত নাচনি দুহাতে দুমুঠি অতীত মাধুৰী অবাক দুখৰো কান্দোন শুনো বুকু ঢাকি সাৱটি ৰাখোঁ অবাক দুখৰো কান্দোন শুনো বুকু ঢাকি সাৱটি ৰাখোঁ ভগা প্ৰেমৰ মৃত বুকুৰ চিতা জ্বলে নিতে ৰাজীৱ খুব সুন্দৰ গীত পৰিৱেশন মই এইটো বহুতেই ভাল পালোঁ কিন্তু ময়ূৰী বা তুমি কেনে পালা? মোৰতো পিছত ক'ম বাৰু কিন্তু তাৰ আগতে আমাৰ ছাৰ মেমসকলৰ পৰা শুনিব বিচাৰিম। পাৰ্থদা ৰাজদীপ বহুত প্ৰেক্টিছ কৰিব লাগিব তোমাৰ যিকেইটা এণ্ডিং নোট ষ্টেণ্ডিং নোট বা যিখিনি হাৰকত তুমি কৰিছা গোটেইখিনি ফ্লেট হৈছে গম পাইছা নাই? একো নাই এইটো তুমি ডিচাৰ্টেড নহ'বা মন ভাঙি হয় কেতিয়াবা আজি ধৰা তোমাৰ দিন বেয়া যাব ফটকৈ তুমি লিৰিক্স এটা পাহৰিছা সেইকাৰণে তুমি বেয়া নহয় সেইকাৰণে তুমি বেয়া ছিংগাৰ নহয় বা তুমি বেয়া গোৱা নাই আজি তুমি ভাল গাইছা কাৰণে আজি মঞ্চনত আহি পাইছা হয়নে? চ' ৰাজদীপ বস্তুবোৰ পজিটিভলি ল'বা একো নহয় তুমি মানে মই কি ভাবোঁ তুমি আৰু ৰিয়াজ কৰা তুমি এতিয়া নোটবোৰ লগাবা নিজে শুনি চাবা আৰু বেষ্ট প্ৰেক্টিছ কি জানা যেতিয়াই যি গাবা ঘৰত নিজে ৰেকৰ্ড কৰিবা মোবাইল আজিকালি সুবিধা মোবাইলতে ৰেকৰ্ড কৰিব পাৰি ৰেকৰ্ড কৰিবা লগালগ শুনিবা ৰেকৰ্ড কৰিবা লগালগ শুনিবা যেতিয়া নিজৰ ভুলখিনি নিজে গম পাই থাকিবা তুমি ৰেক্টিফাই কৰিব পাৰিবা হা চ' একো নাই কৰি যাবা লাগি যোৱা হা একদম এৰি নিদিবা চেলেঞ্জ হিচাপে লোৱা যে নেক্সট মই তোমাক যদি য'তে দেখা পাওঁ শুনা পাওঁ তুমি সেইদিনাই মোক নিজে সুধিব লাগিব ছাৰ আজি কেনে গাইছোঁ হা
that I have to be happy. I should feel proud কি নাই এই ল'ৰাজনে আজি ইমান ধুনীয়াকৈ ৰিটাৰ্ণ হৈ আহিছে মোৰ তাত অ'কে বেষ্ট উইচেছ থ্যাংক ইউ স্যার ববিতা বা ৰাজদীপ গীত এটা ভাল পোৱা আৰু সেই ভাল পোৱা গীতটো প্ৰকাশ কৰা দুটা বেলেগ বস্তু ভাল আমি বহুত বস্তু পাব পাৰোঁ কিন্তু জৰুৰী নহয় যে প্ৰত্যেকটো বস্তুৱে মই জাষ্টিফাই কৰিব পাৰিম ছেম তোমাৰ এই গীতটোৰ ক্ষেত্ৰত তুমি গানটো খুব ভাল পোৱা কিন্তু গানটো ইমান সহজ নহয় আৰু তুমি যদি ভাবিছা যে মাজত অকণমান ৰৈ গ'লা আমি আকৌ গাব দিলোঁ কাৰণ আমি আকৌ কণ্টিনিউ নকৰাওঁ তোমাক গানটো সেনেকৈয়ে আমি কণ্টিনিউ সেইটো কাৰণে কিন্তু তোমাৰ 1% কটা নাযায় কাটা যাব তোমাৰ কেৱল নোটবিলাকৰ ফ্লেট হোৱাৰ কাৰণে যেতিয়া তুমি গানটো গাইছা মই তোমাৰ ফালে চোৱা নাই মই জাষ্ট শুনি আছোঁ ভাবি লৈছোঁ যে মই এখন এলবাম এটা কেছেট এটাত শুনি আছোঁ বহুত ফ্লেট আছে চ' যদি তুমিও এটা সময়ত যদি নিজৰ গানটো সেই যেনেকৈ পাৰ্থদাই ক'লে যে নিজে যদি ৰেকৰ্ড কৰি শুনিবা নহয় তোমাৰ নিজৰে বেয়া লাগিব ইছৰাম মই এয়াহে গাই আছোঁ নে চ' সেইবোৰ বস্তু নিজে যেতিয়া ভুলবোৰ ধৰিব পাৰিবা ন তেতিয়া তুমি এজন ভাল মানে পাৰফেক্ট এগৰাকী আৰ্টিষ্ট হৈ উঠিব পাৰিবা চ' বেটাৰ লাক নেক্সট টাইম আৰু ভাল হ'ব অল দ্য বেষ্ট থ্যাংক ইউ La la